কৰোনাৰ বিপক্ষে যুঁজিবলৈ তৎপৰ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ কাৰ্বি আংলঙৰ ডিফু বাছ আস্থানত পৰিবহণ কৰ্মীক কৰোনাৰ এণ্টিজেন ৰেপিড টেষ্ট। ডিফুত চাঞ্চল্য, দিন দুপৰতে অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা এজন যুৱকক। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। কৰোনাৰ ভয়াৱহতাত হাহাকাৰ মাজতো জীৱন যাত্ৰাত যাতে জতি নপৰে তাৰ বাবে তৎপৰ চৰকাৰে আন্তঃজিলা পৰিবহণ অব্যাহত ৰাখে আৰু এই প্ৰেক্ষাপটত সকলো জনসাধাৰণৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে কৰোনা টেষ্ট অতিকৈ জৰুৰী আজিৰ তাৰিখত। এই উপলক্ষে কৰোনাৰ প্ৰতিৰোধৰ ব্যৱস্থা হিচাপে কাৰ্বি আংলং জিলাৰ ডিফুস্থিত বাছ আস্থানত স্বাস্থ্য বিভাগ সৌজন্যত 15 মে'ত এণ্টিজেন ৰেপিড টেষ্ট কৰে বাছ চালক, হেণ্ডিমেন আদি পৰিবহণ কৰ্মীসকলক। আনহাতে জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত জিলাখনৰ সকলো বাছ চালক, হেণ্ডিমেন আদিক অতি শীঘ্ৰে ৰেপিড এণ্টিজেন টেষ্ট কৰিবলৈ আহ্বান জনায় জিলা প্ৰশাসনে। মৃত্যু যেন অতি সুলভ হৈ পৰিছে বিশ্ব মানৱক। এহাতে কৰোনাৰ ভয়াৱহতা, আনহাতে মৃত্যুৰ সৈতে হেতালি খেলে একাংশ দুৰ্বৃত্তই। কাৰ্বি আংলং জিলাৰ ডিফুত দিন দুপৰতে এজন যুৱকক অনায়াসে গুলীয়াই হত্যা কৰি পেলাই থৈ গ'ল ডিফু ধনশিৰি পথত। এই মৰ্মন্তক ঘটনা সংঘটিত হয় শনিবাৰে লাংহিনৰ ডিফু ধনশিৰি পথৰ হাতী কেম্পৰ সমীপত থকা এখন মোবাইল দোকানত কৰ্মৰত আছিল যুৱকজন। ডিফুৰ চিতলাবাৰী নিবাসী দেৱজিৎ সিনহা, বয়স 21। এই যুৱকজনৰ দুখ কি আছিল? দিন দুপৰতে এইদৰে সংঘটিত ঘটনাই সমগ্ৰ ডিফুত সৃষ্টি কৰিছে এক চাঞ্চল্যকৰ। উল্লেখ্য, সংক্ৰান্তত অধিক তথ্য জানিবৰ বাবে সম্প্ৰতি আৰক্ষীৰ তদন্ত অব্যাহত আছে। অৰুলেখে ৰিপৰ্ট, কাপ নিউজ। সময়ৰ বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Cholo lah pok cukor cincin tenang nak. Igar koy, bong mana? Bang serak thane pok cukor ong. Kopi pun bong. Pipo lote. Igar koy ni pok cukor elo ti men. Duway nang nam bidam thane cica kun elo. Ajo porto lo ke bong. Farmasi cingkir lah pubunan ke. Dam lang no hi kilong beng puji mini. Pok cukor dawai nang pidun tha. Lada ketok 24/7 open pu. Jiro anteng puluman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahen lo Alon Medical Store, Ijeng si Karbiang Bongpen kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humrig non. Anso se kachini jiaphan abiar kipia number along humrig tame. প্ৰতিবিছত পুনৰ বাতৰি মজিয়াত। ফুলনিত শুক্ৰবাৰে সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনা উত্তৰ পৰবিল উপ আৰক্ষী থানাৰ অন্তৰ্গত ফুলনিৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপত এখন এল্টো আৰু পালচাৰ বাইকত সংঘটিত হয় এই শোকাবহ ঘটনাত নিহত হয় এজন ব্যক্তিৰ। AS09E1033 নম্বৰযুক্ত পালচাৰখনৰ দুজন বাইক আৰোহী, এজনৰ নাম ৰাতাই বসুমতাৰী, বয়স 26, ঢেন্দিয়া গাঁৱৰ নিবাসী, আনজন অজয় নাৰ্জাৰী, বয়স 18।
চেপি লাংচৰ নিবাসী দুৰ্ঘটনা পতিত AS09 AC06 27 নম্বৰযুক্ত এল্টোখন নগাঁৱৰ কলিয়াবৰৰ পৰা ধনশিৰি অভিমুখে আহি আছিল প্ৰত্যক্ষদৰ্শীৰ মতে দুয়োফালৰ পৰা বাহন দুখনে যথেষ্ট তীব্ৰ গতিত অহা বাবে এই ভয়ানক দুৰ্ঘটনাটো সংঘটিত হয় দুৰ্ঘটনাত আহত ব্যক্তিজনৰ বকলীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় আনজন নিহত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিপু মেডিকেল হস্পিটেললৈ লৈ যোৱা হয় লাংখিনৰ পৰা ৰুস্তম তকবীৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ